মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। পথাৰখনলৈ আহিলে যে মনটো ইমানেই ভাল লাগে কিয় মই নিজেই ক'ব নোৱাৰোঁ। আজি আহিলোঁ আমাৰ ঘৰৰ পিছফালে থকা পথাৰখনলৈ। এই পথাৰৰ মাজত এভাগ ধান দেখিছেনে? ইয়াত আকৌ বহাগ মাহত মেলাও হয়, খুবেই ভাল লাগে। ৰাতিপুৱা পথাৰলৈ আহিছোঁ ধান মেলিবলৈ। ধান চাউলৰ কামবোৰ হৈছিলেই। ধান বান্ধিব যাওঁতে আকৌ ভাত খোৱা ধানে জলপানৰ ধানে মিক্স হৈ গ'ল। মনটো খুবেই বেয়া লাগিছে। ইমান কষ্ট কৰা এনেই গ'ল। উপায় নাই আৰু বিহুলৈ আৰু কেইদিনমান আছে, যিহেতু মই আকৌ এছচ ধান বহালে সেইকাৰণে পথাৰতে মেলিবলৈ লৈ আহিছোঁ। ঘৰত আকৌ চোতালত ৰ'দ নপৰে যে, ব্লেংকেটখনো লৈ আহিলোঁ বোলো ৰ'দত দিওঁ। আমাৰ ইয়াত এইকেইদিনত বহুত প্ৰব্লেম, চোতালত ৰ'দ নপৰে। পথাৰতে কাপোৰো মেলোঁ, ধানো মেলোঁ। মানুহজনো আহিছে লগত। নেটখন দুইটাই ধৰাধৰিকৈ মেলিলোঁ। ধানৰ বস্তাকেইটা এটা এটাকৈ থলোঁ নেটখনৰ ওপৰত। এটা কি আৰু দুটাহে বস্তা আৰু এটা আধাহে আছে। যোৱাকালি ধান নিওঁতে আকৌ আধাখিনি পৰিলেই। ইমান কষ্ট কৰি কৰা কাম কিয় যে দুবাৰ দুবাৰকৈ এনেকুৱা হৈছে গমেই নাপাওঁ আৰু। ৰয়নাখনো আনিব পাহৰিলোঁ। ধানকেইটা হাতেৰে বহলাই দিলোঁ আৰু চটিপাতো আছিলে হেঁপাতো লগালোঁ। এওঁক মই ক'লোঁ, এওঁ আকৌ মোক ক'লে। সময়ত গৈ দুয়োটাই পাহৰি থাকিলোঁ, এনেকুৱা হ'লগৈ। ধান চাউলৰ কামবোৰ হ'লনে আপোনালোকৰ? ধানকেইটা মেলিছোঁ, এবাৰ হাতখন ফুৰাই দিছোঁ পাতলকৈ। ওচৰৰ মামী এজনীও আহিছে, বৌ এজনী আহিছে ইয়াত সৰিয়হ মেলিবলৈ পথাৰত। ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। ঘৰত গৈ একেবাৰে ভাতকে খাম আৰু। চাহ তাহ তেনেকৈ মই নাখাওঁৱে। এয়া ৰাতিৰ মাংস, দালি, সৰুকৈ বৰা চাউলৰ জলপানৰ মখা এটাও লৈছোঁ, পোৰা আলু পিটিকা, নেমু আচাৰ। ভাতকেইটা খাই আকৌ ৰ'দতে বহিছোঁ। দেখিছেনে উৎপাতটো? ৰাতিপুৱাৰ পৰা মোক পোৱা নাই যে তাৰ জলজীৱন মিছনৰ পানী পায়নে আপোনালোকে ভালকৈ? আমাৰ ফালে আকৌ এনেকুৱা কণ্ডিশ্যন চাওক। এটুপ এটুপকৈ পৰি পৰি গামলাটো আধা হৈছে আৰু দিনটোৰ কাৰণে আজি এইকণ পানীয়ে। তাকো টেপটো আগতে আকৌ থিয়কৈ থাকোঁতে নাহিছিলে এইকণ পানীও। টেপটো পেলাই দিয়াৰ কাৰণেহে এইকণ পানী ওলাইছে এতিয়া। কিমান যে কষ্ট পানীকণৰ কাৰণে আমাৰ ইয়াত। আকৌ আহিলোঁ পথাৰলৈ ধানকেইটা এবাৰ লৰাই দিবলৈ, নহ'লে আকৌ ধানকেইটা এপিঠীয়া হৈ যাব নহয়। উখোৱা ধান। জলপান খুন্দিলেনে আপোনালোকে? পথাৰলৈ আহোঁতে আকৌ ঘৰৰে পকা কৰ্দৈ এটা, অমিতা, কল এনেকৈ লৈ আহিলোঁ। অকলে খাম আৰু, কোনো নাই, মানুহজন আছে ওচৰতে। কৰ্দৈটো কাটোতে আকৌ ষ্টাৰ শ্বেপত হৈছে যে, তাকে ল'ৰাটোৱে ৱাও ষ্টাৰ বুলি কৈ পেলাই হাঁহি আছে, খুব ভাল পাইছে সি। ৰাতিপুৱা ৰয়না আনিব পাহৰিলোঁ, এতিয়া আকৌ টেঙা খাম বুলি নিমখো আনিব পাহৰিলোঁ। মানুহজনে গৈ আনি দিলে বাৰু। কিয় যে কথাবোৰ ইমান পাহৰি থকা হৈছোঁ ক'ব নোৱাৰোঁ। টেঙাকণ যেও ইমান টেষ্টি কি ক'ম আৰু। এতিয়া মোক কওঁতেই লোভ লাগি গৈছে, আকৌ জানো খাম এনেকুৱা লাগিছে। ৰ'দত বহি টেঙা খোৱাৰ মজাই বেলেগ নহয়নে, তাকো পথাৰত। এতিয়া আকৌ ঘৰলৈ যাওঁ, কিবা এটা আকৌ খোৱা বোৱা কৰিব লাগিব নহয়। কাম ইমানেই বেছি ল'ৰাটোক খুৱাই দিবলৈও সময় নাই। তাক আজি নিজেই খাবলৈ দিছোঁ আৰু নোৱাৰেই, তেওঁ তথাপিও চেষ্টা যে কৰিছে। মই আকৌ খিচিৰি অকণকে বনাব লৈছোঁ তিনিওটালৈ। মাও নাই, তাৱৈহঁতৰ ঘৰলৈ গ'ল, পাপা ডিউটি গ'ল। এইকণ খোৱা বোৱা কৰি ঘৰৰো আকৌ কাম কিছুমান থাকেই নহয়। ঘৰ চোতাল সৰা, কাপোৰ সামৰা, সেইবোৰ কৰি আকৌ পথাৰলৈ যাব লাগিব ধান আনিবলৈ। বেলিও গৈছেহিয়ে। এয়া দেখিছেনে নিমখত দিয়া শিলিখা, আদা শুকুৱাই থৈছোঁ। কমলা বাকলিবোৰ আপোনালোকে থয়নে এনেকৈ? মই কিন্তু থওঁ দেই, তৰকাৰীত দি বা তিলপিঠাত দি খাই খুব ভাল লাগে। তামোল নাখাওঁ যে। শিলিখা এটাকে মুখত লৈ আহি আছোঁ পথাৰলৈ ধানকেইটা চপাবলৈ। ৰয়না পাত আকৌ এতিয়াও আনিব পাহৰিলোঁ ধান চপাবলৈ। একো নাই আৰু, নেটখন টানি টানি চপাই দিলোঁ। ল'ৰাটোক দেখিছে ইমান যে সহায় কৰে মোক, তাক ক'বই নালাগে আৰু। প্ৰতিটো কামতেই সি মোক সহায় কৰে। মানুহজনেও সহায় কৰি দিলে। তেনেকৈ হাতেৰে ভৰাই দিলোঁ আৰু ধানকেইটা। খৰাহিও আনিব পাহৰিলোঁ। মায়ে আকৌ ধানকেইটা আহিছে চাবলৈ, বান্ধিব হৈছেনে নাই। মইতো এইবোৰ জোখ নাপাওঁৱে, লৰাই দিব জানো আৰু। ধানৰ বস্তাকেইটা বান্ধি কৰি লৈ এইফালে আকৌ মায়ে মামীয়ে নেটখন সামৰি আছে। অকলে সামৰিবতো নোৱাৰিয়ে। আকৌ ময়ো অকণ কেমেৰাটো ধৰিব লাগে, মোবাইলটো যিহেতু নাই তেনেকুৱা বেলেগ মানুহ, বা ষ্টেণ্ডো নাই মোৰ। সেই ধানৰ বস্তাকেইটা লৈ এতিয়া ঘৰলৈ যাওঁ আৰু। সন্ধিয়াও লাগিবলৈ হৈছেহি। এইখিনি দেখিছেনে? এইখিনি আকৌ নিমপাত পথাৰত শুকুৱাইছিলোঁ, চোতালত ৰ'দ নপৰে কাৰণে। আমাৰ এইফালে আকৌ বাঁহৰ তলিত যিহে বান্দৰ ওলায়, অকলে অহা যোৱা কৰিব ভয় লাগে। আজিলৈ ইমানে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।